Hey guys, welcome back to my YouTube channel. পুনৰবাৰ স্বাগতম জনাইছোঁ মই আপোনালোকলৈ এটা বেলেগ ভিডিঅ' লৈ। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ইয়াৰ আগৰটো ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ পুখুৰীটোৰ কথা। ইয়াৰ পুখুৰীটো পুৰা ধৰি লওক মাথাউৰি ছিঙি গ'ল, যিবিলাক ঢাপ দিয়া গৈছিলে মই আহি থকা ঢাপটো দেখিছে আপোনালোকে বেক চাইডে। এই ঢাপটো পুৰা মানে এটা চাইডে ভাঙি গ'ল। তাকে ভাবিছোঁ যিখিনি মাছটো ওলাই গ'লেই বানপানীত, আৰু যিখিনি ৰখিছে ভাবিছোঁ তাকে অলপ বান চান দি ৰাখিব পাৰোঁ নেকি, যি থাকে আৰু 2 কুইণ্টেল 30 কেজি মাত্ৰ। তো চাই থাককচোন কেনেকৈ কি কৰোঁ আমি। কালি সেয়া কঠীয়া আছিলে, ইয়াতে কঠীয়া চব চেচ হৈ গ'ল। সেইবোৰ ঘৰটো চব ডুবি গৈছিলে। ইয়াৰ ঢাপ চব ডুবি গৈছিলে। ইয়াৰ আগৰটো ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ, ইয়াৰ ঢাপ পূৰা ডুবি গৈছিলে। এতিয়া এয়া যোৱাকালিলৈকে আহিব নোৱাৰিছিলে, বোলে তলৰ ফালে গাঁত আছে। এইটো ৰছীটো কাটি লওঁ। এইটো ৰছী নহয়, সেইটো ৰছী, সেইটো মই ধৰি আছোঁ দে। খতম, লাহেকৈ নামি যা। এইখিনি ওলাওঁতে তোক মই সেইদিনাখন কৈছিলোঁ। বাছ এনেকৈ মাৰি থৈ দিলে। তথাপিতো যিখিনি গ'ল আৰু বাৰু ইমানটো যাব পৰা নাই চাগে ন, এইখিনিহে ভাঙি গৈছে। তথাপিতো আছেনে নাই এতিয়া সন্দেহ। মাছ গাঁঠি দিয়া নাই জানো ইয়াত? হ'ব এইটো নহয়, এইটো ইয়াত বান্ধিম। এইটো ইয়াত বান্ধিলে বান্ধি দে, এটা বান্ধিলে হ'ল। বতাহত হেৰি হৈ যাব ন। মই খুঁটি এটা চাই আনো দাঙি। এইটো কিমান ৱেইট হ'ব পাৰে? ব'ল নহ'লে এইটোকে লৈ ব'ল। পুতিবলৈ গড় বিচাৰি নাপায়, এইটো পানীত উটি অহা ঢাপত থকা তাকে লৈ আহিছোঁ ন বাবা। অঁ চাই ল ৱেইট কিমান আছে। অঁ যা। কিবা কয়, আমাৰ ইয়াতেতো বহুত বানপানী হয়, অৱস্থা দেখিছেই কেনেকুৱা হৈ গ'ল। আপোনালোকৰ সেইফালেও জনাবচোন বানপানী কেনেকুৱা হৈছে, কিমান ক্ষয় ক্ষতি কৰিলে কমেণ্টত আপোনালোকে জনাব। আমাৰ ইয়াতো বহুতেই ক্ষয় ক্ষতি হ'ল। অসুবিধা হৈছে ন এডালে দি মাৰিবলৈ, তেও লাহে লাহে মাৰিব পাৰিবা। কি যে হ'ব নহয়, বানপানীয়ে সকলো ধ্বংস কৰি দিলে। সেয়া পুখুৰী ধ্বংস, মানুহৰ ঘৰ দুৱাৰ ধ্বংস, খেতি পথাৰ ধ্বংস, গৰু ছাগলী ঘাঁহ পানী একো নাই, চব ইয়াতে ডুবি গ'ল। আৰু পুখুৰীত যিমানবোৰ মাছ আছিলে সেইবোৰ উৰি গ'ল। এতিয়া বানটো যেনে নহওক লগাই থৈ আহিছোঁ ছাইডৰ দিগি যাব পাৰে বুলি। যিমান ৰ'ল আৰু নোৰোৱাখিনিতো গুচিয়ে গ'ল। সেয়াই আৰু আমাৰ জীৱন। অসমৰ বানপানী বিশেষকৈ মানে আমাৰ অসমতে বেছি বানপানী হয়, আৰু অসমৰ বানপানী বহুত ভয়াৱহ হয় বুলিয়ে ক'ব পাৰি। আপোনালোকে নিউজে চিউজে যিমানে দেখি আছে, জানি আছে, গম পাইছে অসমত বানপানী কিমান হৈছে। তো আমাৰ ইয়াতে নগাঁও ডিষ্ট্ৰিক্ট ৰহা হয়, আমাৰ অঞ্চলতো বহুত ক্ষয় ক্ষতি কৰিলে। এয়া আপোনালোকে দেখিছেই, নিউজতো পাইছে। কি ক'ব আৰু, সেয়াই আৰু। এতিয়া বানটো মাৰি আহিলোঁ, কি হয় নাজানো। নেক্সট ভিডিঅ'ত মই আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম। এইটো অলপ পানী শুকোৱাৰ পিছত হয়তো ইয়াক মটৰ দি সিঁচি কি ওলায় আৰু 2 কুইণ্টেল 30 কেজি মাজৰে আপোনালোকে গম পাব আৰু কি ওলায় কি নোলায়। দেখাম আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাব চেষ্টা কৰিম। তো গাইজ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। নেক্সট ভিডিঅ' আপোনালোকক মই বেলেগ কিবা দেখাব চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।